हेलो गाइस আজি মানে এতিয়া যেটো ভিডিও বনাম এটো অকল সোয়ালিৰ ওপৰত হ'ব সোয়ালিবোৰে মানে বহুত খুলি থাকে যে কাট অফ কিমান যাব সোয়ালিৰ কাট অফ সো আজি সোয়ালিৰ কাট অফৰ বিষয় অলপ কম আৰু যোন সোয়ালি আছে তেহেত লোকে আৰু কিমান মাৰ্ক পাইছে কমেন্টত জনাব কাৰণ কমেন্ট দিলে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট বেলাকৰ নাম লৈ আৰু কিমান মাৰ্ক পাইছো কমেন্টত জনাব কাৰণ আপোনালোকে যেতিয়া জনাব আৰু যোনবিলাক আপোনালোকৰ মানে ইন্টাৰভিউ দিব এবিলাকে যেতিয়া চালে গম পাব কিমান কাট অফ যাব অনুমানিক আইডিয়া কৰিব পাৰিব আৰু আপোনালোকৰ মানে কি আগৰবাৰত সোয়ালিখিনিৰ কাট অফ কিমান গৈছিল এবিইবি আৰু এপিআৰ ক্ষেত্ৰত হেখিনি অলপমান মানে আপোনালোকক মই এনালাইসিস কৰি দিম সো যেটো কাট অফ দিম মানে এটো যে সিওৰ হ'ব এটো নহয় মানে কি অলপ অনুমানিক এটা আইডিয়া দিব পাৰিম আপোনালোকক যিখিনি মানে আগৰবাৰত গৈছিল কাট অফ তাৰ ওপৰত ভিত্তিত মানে এটা আপোনালোক আইডিয়া দিম মই আপোনালোকে সেই আইডিয়াটো মতে পালে মানে আপোনালোকে সেভ হ'ব অলপ সো কিছুমানে হয়তো কিছুমানত বেছি গৈছে কিছুমানত কম গৈছে আগৰবাৰ যেহেতু আপোনালোকে সকলোৱে গম পায় সো এটো কাৰণে মানে কিছুমানে কলে এতিয়া বেছি বুলি কলে কিছুমানে যেতিয়া কম মাৰ্ক পায় তেতিয়া মুকে বেয়া পায় কিন্তু বেয়া পালে উপায় নাই যেটো ৰিয়েলিটিটো মই কৈ দিও কাৰণ যেহেতু কিবাৰ অলপমান কাট অফ যিমান গৈছিলে এবাৰ হয়তো অলপ কমও যাব পাৰে কাৰণ অলপ এবাৰ ভ্যাকেন্সি বেছি আছে তেবু আগৰবাৰ যোৱাবাৰ কিমান কাট অফ গৈছিল হেতু কম তা অনুমানিক এবাৰ কিমান পাব লাগিব হেখিনি আপোনালোকক মই কম প্ৰথম কথাটো হল আপোনালোকৰ তিনিখন মেজৰ ডিস্ট্ৰিক্ট আছে বুজিছেনে এই ডিস্ট্ৰিক্ট কেখনত মানে সোয়ালি জেনাৰেল সোয়ালি কথা কৈছো জেনাৰেল সোয়ালিৰ মানে বহুত কাট অফ যায় বুজিছেনে যেনে প্ৰথমখন হল আপোনালোকৰ ধেমাজি ডিস্ট্ৰিক্ট এক নম্বৰ ধেমাজি ডিস্ট্ৰিক্টত আপোনালোকৰ বহুত কাট অফ যায় সেকেন্ড খন হৈছে তিনিচুকিয়া ডিস্ট্ৰিক্টত আপোনালোকৰ সোয়ালিখিনিৰ কাট অফ বহুত যায় এবিইবি ক্ষেত্ৰত আৰু থাৰ্ড নম্বৰটো হৈছে আপোনালোকৰ উদালগুৰি এই তিনিখন মানে মেজৰ ডিস্ট্ৰিক্ট এই তিনিখন ডিস্ট্ৰিক্টত আপোনালোকৰ কাট অফ বহুত যায় সোয়ালিৰ ক্ষেত্ৰত আৰু আটাইতকৈ কম যোৱা ডিস্ট্ৰিক্টখন হল আপোনালোকৰ সাউথ সলমৰা এটো মনত ৰাখিব আপোনালোকৰ যি মানে কাট অফ আহে কাট অফ বেলা প্ৰতিবাৰে যিখিনি কাট অফ আহে কাট অফৰ ভিত্তিত মানে যিখন ডিস্ট্ৰিক্টত মানে বেছি যায় কিখন ডিস্ট্ৰিক্টত বেছি যায় আৰু আপোনালোকৰ সাউথ সলমৰাত বহুত কম যায় হাইষ্ট ডিস্ট্ৰিক্ট যোৱাৰ পিছত আপোনালোক কলো ধেমাজি তিনিচুকিয়া আৰু উদালগুৰি আৰু আটাইতকৈ কম যোৱা ডিস্ট্ৰিক্টখন হল আপোনালোকৰ সাউথ সলমৰা বুজিলে সো এতিয়া আপোনালোকৰ ধেমাজি ডিস্ট্ৰিক্টৰ ক্ষেত্ৰতে কম বাৰু ধেমাজি ডিস্ট্ৰিক্ট মানে যোনকেখনত হাই যায় তিনিখন ডিস্ট্ৰিক্টৰ ওপৰতে কম মানে কিমান গৈছিলে আগৰবাৰ সো আপোনালোকৰ আগৰবাৰ আনৰিজাৰ্ভ মানে আপোনালোকৰ ইউআৰ ক্যাটাগৰীত ইউআৰ মানে জেনাৰেল ক্যাটাগৰী দেই আপোনালোকে বুজি ল'ব ইউআৰ মানে আনৰিজাৰ্ভ বুলি কৈছো মানে জেনাৰেল ক্যাটাগৰী যোন জেনাৰেল সোয়ালি আছে সোয়ালিখিনি কথা কৈছো জেনাৰেল ক্যাটাগৰীত আপোনালোকৰ কাট অফ গৈছিল 29 পইণ্ট সামথিং মানে 71 তেনেকুৱা 72 তেনেকুৱা গৈছিল আগৰবাৰ ইবি ক্ষেত্ৰত এবিইবি ক্ষেত্ৰত সো আগৰবাৰ যদি 29.71 যায় এবাৰ অবিয়াসলি আপোনালোকে পইণ্ট এটা হলেও প্লাস কৰিব পাৰে তাত মানে 29.71 নহয় 29.80 বা আপোনালোকৰ 29.90 তেনেকুৱা ধৰি থক মানে জেনাৰেল ক্যান্ডিডেটৰ ক্ষেত্ৰত কিয় কাৰণে চাওক কম্পিটিশন প্ৰত্যেকবাৰে একে নহয় কাৰণ ক্যান্ডিডেট সদায় এডভান্স হৈ গৈ আছে ক্যান্ডিডেট বাহিও গৈছে আৰু এডভান্স হৈ গৈছে কাৰণ আপোনালোকে 10 পইণ্ট এটা প্লাস কৰি লওক আপোনালোকৰ 29.80 বা 90 এই 29.90 আপোনালোকে ধৰি থক ধেমাজি তিনিচুকিয়া আৰু আপোনালোকৰ কি বুলি কয় উদালগুৰি তিনিখনত 29.90 মানৰ পৰা আপোনালোকে ধৰি থৈ দিওক জেনাৰেল ক্যাটাগৰী ক্ষেত্ৰত আৰু বাকি কেখন ডিস্ট্ৰিক্টত বাকিবিলাক ডিস্ট্ৰিক্টত আপোনালোকৰ 27 28 তেনেকুৱা মানৰ কাট অফ গৈছে আপোনালোকে জেনাৰেলৰ ক্ষেত্ৰত বাকিবিলাক ডিস্ট্ৰিক্টত মানে বাকি যিখিনি ডিস্ট্ৰিক্ট আছে 27 28 সো তাতো আপোনালোকে 10 পইণ্ট 20 পইণ্ট এটা প্লাস কৰি দিব জেনাৰেলৰ ক্ষেত্ৰত এটো আপোনালোকক মই জনাই দিলো আৰু সাউথ সলমৰাৰ কথা কৈছো 21 গৈছে তাত আপোনালোকে 22 বা 23 পালে একো চিন্তাই নাই মানে নাম আহিবই যেহেতু বহুত কাট অফ কম যায় সাউথ সলমৰাত আৰু মেজৰ ডিস্ট্ৰিক্ট এখনৰ কথা কলো ডিব্ৰুগড় ধেমাজি উদালগুৰি আৰু তিনিচুকিয়া একেখনত অলপ কাট অফ হাই যায় আৰু এতিয়া জেনাৰেলৰ কথাহে কৈ আছো মই আপোনালোকটো হেৰি কথা কোৱা নাই এতিয়ালৈকে ৰিজাৰ্ভৰ ক্ষেত্ৰত সোয়ালিখিনিৰ কাৰণে ভাল যিখিনি আছে ওবিসি এমওবিসি এসসি এসটি আৰু এসটি হিলছ সো হিহঁতৰ কাৰণে কি ভাল আপোনালোকৰ জেনাৰেলত যেটো কাট অফ গৈছে সোয়ালিখিনিৰ ক্ষেত্ৰত কিন্তু এটা ভাল কিহৰ কাৰণে আপোনালোকৰ যিখিনি কাষ্টত থাকে কাষ্টখিনিৰ কাৰণে বহুত ফাইদা কাষ্টখিনি আপোনালোকৰ 4-5 কমি যায় সোয়ালি ক্ষেত্ৰত বুজিছেনে এতিয়া আপোনালোকৰ 29 গৈছে জেনাৰেলত কিন্তু আপোনালোকৰ কিন্তু কাষ্টৰ ক্ষেত্ৰত 5 মাৰ্কলৈকে কমি যায় 4-5 এটা 29 পৰা আপোনালোকে 4 কমাই দিলে কিমান হ'ব 25
মানে আপোনালোকৰ হাইষ্ট মেজৰ ডিষ্ট্ৰিক্টকেইখনে মানে হাইষ্ট মাৰ্ক পোৱা ডিষ্ট্ৰিক্টকেইখনতে আপোনালোকে 25 to 26 কাষ্টত ধৰি থৈ দিয়ক। কাষ্ট যোনখিনি আছে MOBC, SC, ST আৰু ST প্লেন সেইখিনি গোটেইখিনিতে আপোনালোকে 26 ধৰি থৈ দিয়ক, 25, 26। চ' ইমানখিনি ধৰক আপোনালোকৰ নাম আহিব। মই আপোনালোকক যিটো মানে গোটেইখিনি চাই পিনে মই জনাইছোঁ, আপোনালোকৰ 2 বছৰ 3 বছৰ কাট অফ চালোঁ, চাই পিনে আপোনালোক কেনেকুৱা কাট অফ যাব পাৰে এটা অনুমান আইডিয়া দিছোঁ যে এইটোৱে হ'ব, সেইটো ফিক্স নহয়। আপোনালোকে নিজে সুধি থাকে বাবে মই বনাই দিছোঁ, সেইকাৰণে কৈছোঁ মানে এটা আইডিয়া দিছোঁ আৰু দেই। আপোনালোকে যে এইটোৱে ফিক্স হ'ব নহয়, মানে চাই চিতি আইডিয়া দিছোঁ। এনেই ডাইৰেক্ট মানে নিজৰ আইডিয়া মতে দিয়া নাই। যিখিনি আগতে কাট অফ গৈছে সেইখিনিৰ ওপৰত ভিত্তি কৰিহে মই আপোনালোকে এইটো কাট অফ দিছোঁ। চ' আপোনালোকে গম পালে। তাৰপিছত আপোনালোকৰ এতিয়া যোনখিনি কম যায় সেইখিনিত আপোনালোকে যোনখিনি ডিষ্ট্ৰিক্টত মানে কম যায়, ওদালগুৰিটো ক'বই, ওদালগুৰি আহিছে, চাউথ চালমাৰটো ক'বই নালাগে। এইখিনিতো মানে যোন পাছ কৰে সিয়ে পাব, যোনখিনি কাষ্টত আছে মানে নাম আহিবই যোন পাছ কৰে চাউথ চালমাৰ। আৰু বাকীকেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ যি 28 গৈছিল, মানে 28, 27 গৈছিলে, তাত 4 কমাই দিলে কিমান হ'ব? 4 কমাই দিলে কিমান হ'ব ভাবকচোন আপোনালোকে। 24, 25 তেনেকুৱা ধৰি দিয়ক, মানে 24, 25 যদি বাকীবিলাক ডিষ্ট্ৰিক্টত পায় আপোনালোকে ছেফ বুলি ধৰি দিয়ক। কাৰণ ছোৱালীৰ কাটত ইমান নাযায়, আপোনালোকে ভাবিব পাৰে কাষ্টৰ ক্ষেত্ৰত ইমান নাযায়। আৰু জেনেৰেলৰ ক্ষেত্ৰত আপোনালোকে বাকীবিলাকৰ ডিষ্ট্ৰিক্টত 27 ধৰি থৈ দিয়ক। বাকীবিলাক ডিষ্ট্ৰিক্ট মানে যোনকেইখন মই মেজৰ ডিষ্ট্ৰিক্ট ক'লোঁ, 3খন ডিষ্ট্ৰিক্ট, যেনে আপোনালোকৰ ধেমাজি, তিনিচুকীয়া, কি বুলি কয় ওদালগুৰি, 3খনৰ বাহিৰে বেলেগবিলাকত জেনেৰেলৰ কাৰণে 27, 28 জেনেৰেলৰ কাৰণে। চ' ইমানখিনি কাট অফ জনালোঁ। আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো জনাব। আৰু এটা আপোনালোক গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ, আপোনালোকৰ যিমান আপোনালোকৰ গ্ৰুপ আছে গ্ৰুপত এই ভিডিঅ'টো চেণ্ড কৰি দিব। কাৰণ চাওক, যোনে চাব তাক ক'ব যে এইটো কমেণ্ট মাৰিবলৈ দিব। কাৰণ কমেণ্ট মৰাৰ লগে লগে আপোনালোকে অনুমানিক এটা আইডিয়া কৰিব পাৰিব। গ্ৰুপত কমেণ্ট মাৰিবলৈ দিব। কমেণ্ট মাৰি কোনে কিমান পাইছে কমেণ্টত জনাব। আৰু পাৰিলে মোক সুধিবও পাৰে কাৰণ কিমান পাইছোঁ কোনো নাপাইছোঁ, এইবিলাক মেছেজতো সুধিব পাৰে। আৰু তাৰ বাহিৰেও আপোনালোকে মেইন হ'ল আপোনালোকে গ্ৰুপত দিব। গ্ৰুপত মাৰ্কটো মানে আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ কাষ্ট কি তেনেকুৱা আপোনালোকে কমেণ্টত দিবলৈ জনাব। চ' আজি ভিডিঅ'টো ইমানেই। চ' ভাল লাগিল যদি লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু কিমান পাইছোঁ কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।